মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে মহাশয় আপুনি মানে কথা কোৱাত বিৰাট ওস্তাদ দেই, বিৰাটে ওস্তাদ। কেইজন মিয়া খেদিছে আপুনি? আপোনাৰ মন্ত্ৰী কালচোৱাত আপুনি হিচাপ কৰি দেখুৱাই দিব পাৰিব আপুনি কেইজন মিয়া খেদিছে? এনে ইলেকশ্যনৰ আগে আগে মানে ফটা লেকচাৰ বুলি কয় যায়, আপুনি ফটা লেকচাৰহে মাৰিব পাৰে। আপোনাৰ এই গেম, আপোনাৰ কথাৰ মিছলীয়া কথা ৰাইজে গম পাইছে। ৰাইজে বাৰে বাৰে টুপি নিপিন্ধে নহয় মহাশয়। এতিয়া বাদ দিয়ক, এই মিয়া ক'ত মিয়া? মিয়া নায়েই দেখোন, আমিচোন মিয়া দেখাই নাপাওঁ। আপুনি ক'ৰ পৰা যে দেখে? অবৈধ মিয়া আছে, প্ৰশাসন আছে, আপুনি আছে নহয়, খেদি দেখাওক, আমিতো ভাল পাম হে। অবৈধ মিয়া বাংলাদেশী আছে, ওলাই দিয়ক, কাৰো কোনো প্ৰব্লেম নাই নহয়। আপুনি কি এইবোৰ কৈ থাকে? আপোনাৰ এই নাটকবোৰ ৰাইজে গম